আসসালামু আলাইকুম। হেল্ল' ফ্ৰেণ্ডছ, মই আজি সকলৰ প্ৰিয় মিঠাই বা কোমল কোমল ৰসগোল্লাৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ যে ৰেচিপিটো চাই সকলোৱে ভাল পাব। তেতিয়াহ'লে আহক মই ৰেচিপিটো আৰম্ভ কৰোঁ। মিঠাই বনাবৰ কাৰণে মই লৈছোঁ 1 লিটাৰ পুৰবী গাখীৰ। গেছটো অন কৰি গাখীৰখিনি গৰম হ'বলৈ দিম। গাখীৰখিনি ইমানে গৰম হ'ব নালাগে, জাষ্ট এবাৰ উতলি আহিলে হ'ল। এটা বাটিত ভিনেগাৰ 2 চামুচ আৰু পানী 2 চামুচ মই মিহলি কৰি ল'ম। আপোনালোকে ভিনেগাৰৰ সলনি নেমু ৰস ব্যৱহাৰ কৰিব পাৰিব। ফ্ৰেণ্ডছ, আপোনালোকে এনেকৈ মিহলি কৰি ল'ব। এতিয়া মই অলপ অলপ কৰি ভিনেগাৰৰ পানীখিনি দিম। গাখীৰখিনি ফাটিবৰ কাৰণে 1-2 মিনিট লাগিব পাৰে। ফ্ৰেণ্ডছ, চাওক মোৰ গাখীৰখিনি ফাটিছে। এতিয়া মই চানাখিনি চেপি ল'ম। তাৰ বাবে চেকনি এখন লৈছোঁ আৰু পাতল কাপোৰ এখন লৈছোঁ। ফ্ৰেণ্ডছ, কাপোৰখন পাতল হ'ব লাগিব যাতে পানীখিনি সৰহকৈ নিগৰি যায়। ফ্ৰেণ্ডছ, ভিডিঅ'টো দেখুওৱাৰ দৰে আপোনালোকে এনেকৈ বনাব। মই চানাখিনি গোটেইখিনি লোৱাৰ পিছত এতিয়া মই পানী দি ধুই ল'ম। ফ্ৰেণ্ডছ, এনেকুৱা মিঠাই যদি আপোনালোকে ঘৰতে বনাব পাৰে তেনেহ'লে বাহিৰত কিনি খাব নালাগে আৰু খুব সহজতে বনাব পাৰি। চানাখিনি ধুই লোৱাৰ পিছত এনেকৈ মই এটা টোপোলাৰ নিচিনাকৈ থৈ দিম। চানাখিনি ভালকৈ চেপি ল'ব যাতে অকণমানো পানী নাথাকে। চাওক, মই এনেকৈ চেপি লৈছোঁ আৰু 1 ঘণ্টাৰ কাৰণে মই ৰাখি দিম। চানাখিনি 1 ঘণ্টা হৈ যোৱাৰ পিছত চানাখিনি এনেকুৱা শুকান হ'ব লাগিব। চানাখিনি এতিয়া মই প্লেট এখনত ল'ম। ফ্ৰেণ্ডছ, চানাখিনি এতিয়া মই ভাঙি ল'ম। চাওক, এনেকৈ আপোনালোকেও ভাঙি ল'ব। এতিয়া মই এড কৰিম ডাঙৰ চামুচেৰে এচামুচ ময়দা। এইখিনি ভালকৈ আটা মটাৰ দৰে মঠি ল'ম। ভালকৈ হেঁচি হেঁচি মঠিব লাগিব। ফ্ৰেণ্ডছ, আপোনালোকে 1 লিটাৰ গাখীৰত এচামুচ ময়দা ব্যৱহাৰ কৰিব, ইয়াতকৈ বেছি নিদিব। আকৌ মই ময়দাখিনি আৰু চানাখিনি মিহলি কৰি লৈছোঁ। চাওক, এতিয়া এনেকৈ এটা আটা মটাৰ দৰে এনেকৈ এটা বল বনাই লৈছোঁ। এতিয়া আকৌ মই এইটো এনেকৈ হাতৰ তলুৱা দি অলপ অলপকৈ লৈ হেঁচি হেঁচি আপোনালোকে এনেকৈ হাতৰ তলুৱা দি হেঁচি হেঁচি আকৌ এনেকৈ মঠি ল'ব। যিমানে ভালকৈ মঠিব ইমানে মিঠাইকেইটা ধুনীয়া চফ্ট হ'ব। চাওক, এনেকৈ ভিডিঅ'টো দেখুওৱাৰ দৰে বনাব। চাওক, মই এটা মিঠাই বনাই আপোনালোকক দেখুৱাইছোঁ। ওচৰৰ পৰা দেখুৱাইছোঁ কিমান ধুনীয়া হৈছে। গোটেইখিনি চানা সৰু সৰু কৰি বল বনাই সমান ভাগত ভগাই লৈছোঁ। এতিয়া ধুনীয়াকৈ বলকেইটা বনাই যাম। চাওক, মোৰ মিঠাইকেইটা বনোৱা হৈ গ'ল। এতিয়া মই চেনিৰ পানীখিনি বনাই ল'ম। ইয়াৰ বাবে মই লৈছোঁ 2 বাটি চেনি আৰু লগতে লাগিব পানী। পানীখিনি মই 4 বাটি দি দিম। মিঠাৰ পানীখিনি সদায় পাতল হ'ব লাগে। এতিয়া গেছটো অন কৰি চেনিৰ পানীখিনি গৰম হ'বলৈ দিম। লগতে মই 3টা এলাচ দি দিলোঁ। এই মিঠাই খাবলৈ বহুত টেষ্টি হয় আৰু আপোনালোকক কথা দিব পাৰোঁ, এবাৰ এই ৰেচিপি ফ'ল' কৰি বনাই খাব, তেতিয়াহ'লে আঙুলি নহয় হাতৰ চেলেকি খাব। চেনিৰ পানীখিনি মোৰ উতলি আছে। এতিয়া মই এটা এটাকৈ চানাৰ বলকেইটা দি যাম। ফ্ৰেণ্ডছ, আপোনালোকে এনেকৈ এটা এটাকৈ দি দিব, একেলগে নিদিব। একেলগে দিলে ভাঙাৰ চান্স থাকিব পাৰে। চাওক, ভিডিঅ'টো দেখুওৱাৰ দৰে আকৌ মই এবাৰ কৈছোঁ, ভিডিঅ'টো দেখুওৱাৰ দৰে আপোনালোকে এনেকৈ নিশ্চয় এবাৰ ট্ৰাই কৰিব। এতিয়া মই ঢাকন মাৰি 5 মিনিটৰ কাৰণে ৰাখি দিম। 5 মিনিট পিছত মই এটা ঢাকন খুলি ওচৰৰ পৰা দেখুৱাই দিছোঁ। চাওক, মিঠাইটো ফুলি ডাবল হৈ গৈছে। আকৌ মই 5 মিনিটৰ কাৰণে ঢাকন মাৰি দি দিম। চাওক, মোৰ ৰসগোল্লাৰ ফাইনেল লুক। ফ্ৰেণ্ডছ, মোৰ ৰেচিপি ফ'ল' কৰি আপোনালোকে যদি ঘৰত এনেকৈ ৰসগোল্লা বনায় বা মিঠাই বনায় তেতিয়াহ'লে নিশ্চয় 100% দোকানৰ নিচিনা ৰসগোল্লা ঘৰতে বনাব পাৰিব।
ফ্ৰেণ্ডছ, আজি যদি মোৰ ভিডিঅ'বোৰ আপোনালোকক ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক নিশ্চয় কৰিব আৰু আপুনি যদি মোৰ চেনেলত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আল্লাহ হাফেজ।